হাউলিত নীট পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীক আমছৰ সম্বৰ্ধনা সদ্যঘোষিত সৰ্বভাৰতীয় পৰ্যায়ৰ নীট পৰীক্ষাত হাউলি নগৰৰ ৯ ৱাৰ্ডৰ ডাক্তৰ আজিজুৰ ৰহমান আৰু আসমা খাতুনৰ পুত্ৰ আছাদুৰ ৰহমানে মুঠ 720 নম্বৰৰ ভিতৰত 650 নম্বৰ লাভ কৰি হাউলি অঞ্চলৰ পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ হাউলি অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। আছাদুৰ ৰহমানে হাউলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষান্ত পৰীক্ষাত 95% আৰু পাঠশালা আনন্দৰাম বৰুৱা একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 91.6% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ইপিনে হাউলিৰ 10 নং ৱাৰ্ডৰ ছানোৱাৰ হোসেনৰ পুত্ৰ জিন্দাল হোসেনে নীট পৰীক্ষাত 539 নম্বৰ লাভ কৰি হাউলি অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। ইফালে খোদনবাৰী গাঁৱৰ কাছেম আলীৰ পুত্ৰ আলহাজ আলীয়ে সৰ্বভাৰতীয় পৰ্যায়ৰ নীট পৰীক্ষাত 591 নম্বৰ লাভ কৰি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ খোদনাবাৰী গাঁৱৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। আজি হাউলিৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা আছাদুৰ ৰহমানক হাউলি প্ৰেছ ক্লাবৰ হৈ সাংবাদিক দিদাৰ হুছেইনে সম্বৰ্ধনা জ্ঞাপন কৰে। ইপিনে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত এটি প্ৰতিনিধি দলে উক্ত নীটপ্ৰাপ্ত আছাদুৰ ৰহমান জিন্দাল হুছেইন আৰু অতি দৰিদ্ৰ আলহাজ আলী নামৰ শিক্ষাৰ্থীগৰাকীক সম্বৰ্ধনা জনায়। মাৰ্ক হ'ল 650 আউট অফ 720। মই মেট্ৰিক পাছ কৰিছোঁ 2018 চনত হাউলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিছিলোঁ মই আনন্দৰাম বৰুৱা একাডেমী পাঠশালাৰ পৰা। তাতে মই হায়াৰ ছেকেণ্ডাৰীত 91.6% পাবলৈ সক্ষম হৈছিলোঁ আৰু মেট্ৰিকত পাইছিলোঁ 95%। নীট পৰীক্ষাৰ কাৰণে মই প্ৰথমবাৰ ঘৰতে নিজাকৈ পঢ়িছিলোঁ। তেতিয়া মই দৈনিক 13-14 ঘণ্টাকৈ অধ্যয়ন কৰিছিলোঁ, কিন্তু কিবা কাৰণত প্ৰথমবাৰ মোৰ নীট ক্লিয়াৰ নহ'ল, যাৰ বাবে মই ছেকেণ্ড টাইম গুৱাহাটীলৈ গ'লোঁ। গুৱাহাটীত এফিনিটি ক্লাছেছত কোচিং কৰিলোঁ। তাতে শিক্ষকসকলেও যথেষ্ট সহায় কৰিছিল মোক আৰু মই নিজেও যথেষ্ট কষ্ট কৰিছিলোঁ আৰু আজি এই কষ্টৰ বলত এইখিনি ৰিজাল্ট কৰিবলৈ সক্ষম হৈছোঁ। তাতে মই গুৱাহাটী থাকোঁতে দৈনিক 8-ৰ পৰা 10 ঘণ্টালৈ পঢ়িছিলোঁ ক্লাছৰ উপৰিও। মোৰ ভৱিষ্যত প্ৰজন্মলৈ এটাই আহ্বান যে তেওঁলোকে যাতে ভালদৰে পঢ়া শুনা কৰি নিজৰ পিতৃ মাতৃৰ লগতে দেশৰ নাম উজ্বলাই তুলিব পাৰে আৰু সমাজৰ উন্নয়ন কৰিব পাৰে, তাকে মই কামনা কৰিছোঁ।